भुटाननिफ्राय बोहैबोनाय बरनदि दैमानि दैया खैफोदनि इसारा होदों भारत भुटान सिमायारि सोरनि मिथिंगाजों समायसारनाय दावबायथिलि बगामाथियाव। नसुंसे हादोर भुटाननिफ्राय जोबोर गोख्रैथिजों बोहैबोनाय मोनथाम दैसानि गोरोबलायनाय भुटाननि सिमायारि ओनसोलनि दावबायथिलि बगामाथिया जोबस्रांनायनि लामायाव। बरनदि दैमानि दैया बगामाथि दैसा, जाब्रां दैसा आरो खैरानि दैसायाव खैफोदनि इसारा लाबोदों। बे बिथिङाव बगामाथि इक' टुरिजम ससाइटिनि फारसेनिफ्राय फोरमायदों दि भुटाननिफ्राय बोहैबोनाय दैनि दाहारजों बे मोनथाम दैसाया गोबां खहा जाबाय आरो बगामाथिनि खोला फारसे गार्ड वाल बानायना होआब्ला ओनसोलनि गोबां गामिया दैजों लोमसावगोन। बेनिखायनो बगामाथि दैसा, जाब्रां दैसा आरो खैरानि दैसाजों फोनांजाबनाय गार्ड वालखौ थाबैनो बानायनानै रायजो राजाफोरखौ खैफोद गोनां थासारि जानायनिफ्राय रैखा होनांगौ होनना बगामाथि इक' टुरिजम ससाइटिनि फारसेनिफ्राय खौरां बिजोङाव ओरैबायदि फोरमायो। बगामाटित जितु भुटान आरो चाइनार পৰা जितु আমাৰ ইণ্ডিয়াত আহা বাহি অহা আমাৰ এই পানী যিটো বৰনদীৰ পানী উত্তৰৰ পৰা দক্ষিণে যিহেতু আহোঁতে বহুত স্পীডত বহুত কাৰেঙত আহে, সেইটো পানী যোৱাবাৰ 20-22 দিন বৰষুণ ধাৰাসাৰ বৰষুণৰ সময়ত বহুত ভয়ংকৰ ৰূপ লৈছিলে। আনকি উত্তৰৰ পৰা অহা এই পানী বৰনদীৰ পানী এইখিনি টাৰ্ণিং হয়, টাৰ্ণিং লোৱাতে আমাৰ এটা বহুত ভয় লাগিছিল যে এই টাৰ্ণিংটো আমাৰ খৈৰানী ডঙত যিটো গৰা খুন্দি যদি খৈৰানী ডঙত পৰলা হয় পানীটো আৰু এনেকুৱা গৰা খনি হৈ আছিল, আমি চাই পেলাই খুব ভয় কৰিছিলোঁ, কিন্তু তেনেকুৱা নহ'ল। তথাপিও আমি জনাব বিচাৰিছোঁ যিটো বৰনদীৰ পানী যদি ইফালে যদি দক্ষিণে ভাঙি যায় গৰা খহনি হৈ পেলাই, তেতিয়াহ'লে আমাৰ দক্ষিণ পাটৰ মানুহ যিহেতু আমাৰ খোৱাকপুৰৰ পৰা উত্তৰে যিখিনি মানুহবোৰ আমাৰ ৰাইজে খেতি কৰি খায় ডঙৰ পানী দিয়ে, পানী উঠোৱা অসুবিধা হ'ব আৰু এই নদীৰ আধা অংশ পানী যদি দক্ষিণে গৈ তেতিয়া বহুত ক্ষতিগ্ৰস্ত হ'ব। সেয়ে আমি অনুৰোধ জনাব বিচাৰিছোঁ আমাৰ অসম চৰকাৰ আৰু আমাৰ BTR চৰকাৰলৈ, আমাৰ এই বৰনদীত যাতে নেকি উত্তৰৰ পৰা দক্ষিণে অহা পানীক প্ৰটেকশ্যনৰ কাৰণে এটা ৱাল বা গাৰ্ড ৱাল বনাই দিয়ে যেন আমি নথৈ আনন্দিত হ'ব। সেয়ে আমি অনুৰোধ জনাইছোঁ আমি বগামাটি ছ'চাইটিৰ হৈ পেলাই যাতে নেকি এই পানীক প্ৰটেকশ্যন কৰি আমাৰ দক্ষিণ পাটৰ যিখিনি ৰাইজ আছে ৰাইজক খেতি কৰা আৰু কোনো ধৰণৰ তেনেকুৱা অসুবিধা যাতে নহয়, সেয়ে আমি অসম চৰকাৰ আৰু BTR চৰকাৰক আমি শ্ৰদ্ধাৰে আহ্বান জনাইছোঁ। ধন্যবাদ। এতিয়া আমাৰ ইয়াতে কেইটামান ব্ৰিজ বনাই দিয়া হৈছে, এই ব্ৰিজে আমাৰ পানীক প্ৰটেকশ্যন নিদিয়ে, ব্ৰিজেদি তাৰমানে এইটো পানী লোৱাৰ কাৰণেহে আৰু এই সৰু সৰু ডংবিলাক তাৰমানে পাৰ হোৱাৰ কাৰণেহে এইটো ব্ৰিজ বনোৱা হৈছে, কিন্তু ব্ৰিজৰ কাষত যে এটা ডাঙৰ গাৰ্ড ৱাল লাগে সেইটো আজিলৈকে হোৱা নাই। এই গাৰ্ড ৱাল নোহোৱাৰ কাৰণে আমাৰ কিছুমান মাথাউৰি ভাঙি গৈছে আৰু কিছুমান আমাৰ দলংবোৰ খহি পৰিছে আৰু ৰাস্তা ঘাটত পানী উঠে। এই গাৰ্ড ৱালখন আমি যদি পাওঁ, যদি চৰকাৰে যদি বনাই দিয়ে, তেতিয়াহ'লে আমাৰ দক্ষিণ পাটৰ যিখিনি ৰাস্তা ঘাট আৰু মাথাউৰিবোৰ আমাৰ তেনেকুৱা ভাঙি চিঙি নষ্ট নহ'ব। সেয়ে আমি অনুৰোধ জনাইছোঁ। আমাৰ এই বগামাটিত দুটা আছে আমাৰ পাৰ্ট, উত্তৰ পাৰ্টত নহয় আমাৰ দক্ষিণ পাৰ্টতো। দক্ষিণ পাৰ্টত আমাৰ কি কয় এইটো গাৰ্ড ৱাল এটা ডাঙৰকৈ যদি আমাৰ চৰকাৰে যদি বনাই দিয়ে, আমি বগামাটি ছ'চাইটিৰ হৈ পেলাই BTR চৰকাৰ আৰু অসম চৰকাৰক আমি শ্ৰদ্ধাৰে অনুৰোধ জনাইছোঁ। যদি গাৰ্ড ৱালটো নহয়, পানী বাৰিষা সময়ত এনেকুৱা ডাঙৰ পানী আহে ভূটানৰ পৰা, এই পানী দক্ষিণে যদি গাঁৱত উঠি যায়, মোটামুটি আমাৰ খোৱাকপুৰ, বাঙালীপাৰা, তেনেকুৱা ঔবাৰী উত্তৰে যিখিনি আমাৰ ইয়াত বগামাটিত লাগে যিখিনি ৰাইজ আছে বহুত ক্ষতি হ'ব আৰু ঘৰ দুৱাৰ এৰি পেলাই গুচি যাব লগা হ'ব। সেইকাৰণে আমি যাতে তেনেকুৱা ঘটনা নঘটক আমি অনুৰোধ কৰিছোঁ। গাৰ্ড ৱালৰ বাহিৰা আছে আমাৰ যিখিনি 3টা ডং আছে, ইয়াতে 3টা মুখানি আছে। মুখানিৰ পৰা দক্ষিণে যিটো আমাৰ ডং, এই ডঙৰ কি কয় এইটো আপোনাৰ কেনেল লাগিব, ডাঙৰ কেনেল লাগিব।
ডাঙৰ কেনেল বনোৱা হোৱা নাই মাত্ৰ ইয়াতে কেইটামান ব্ৰিজ হৈছে গাৰ্ড ৱাল হোৱা নাই গাৰ্ড ৱালৰ লগত আমাৰ কেনেলবোৰ বনাই দিব লাগে তেতিয়া আমাৰ ৰাইজৰ খুব সমস্যা নাথাকিব